9 বছৰ বয়সত বিশ্ব অভিলেখ একেৰাহে 13 জিলিকি উঠিল কস্তুৰি গগৈ নামৰ ছাত্ৰীগৰাকী চতুৰ্থ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰী হৈছে কস্তুৰি গগৈ নিশাৰ মহাসাগৰৰ উত্তাল ঢৌ আৰু জেলিফিছৰ কঠিন প্ৰত্যাহ্বানকো নেওচি এইদৰে লক্ষ্যত উপনীত হ'ল কস্তুৰি সাঁতোৰ আৰম্ভ কৰিছিল কস্তুৰি একেৰাহে প্ৰায় 14 ঘণ্টা সাঁতুৰি উপস্থিত হয় তামিলনাডুৰ আৰচুলমুলাইত এই যাত্ৰাত কস্তুৰিক সংগ দিছিল প্ৰশিক্ষক বাবুল গুৰুঙে 4 বছৰ বয়সৰ সাঁতোৰৰ প্ৰশিক্ষণ লৈ আছে কস্তুৰিয়ে এই যাত্ৰাত সহায়ৰ হাত আগবঢ়োৱাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰিছে কস্তুৰিৰ পৰিয়ালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ক্ৰীড়া মন্ত্ৰী বিমল বৰাকো ধন্যবাদ জ্ঞাপন কৰিছে পৰিয়ালটোৱে ভালে লাগিছিলে তাৰপিছত ভয় লাগিছিলে নোৱাৰিম বুলি ভাগৰ লাগিছিলে এতিয়া যে তুমি পাৰিলা কেনেকুৱা লাগিছে তোমাৰ বৰ ভাল লাগিছে আৰু আগলৈ কি ভাবে এনেকৈ সাঁতুৰি যাবানে সদায় নে বেলেগ কি হ'ব বিচাৰ ডাঙৰে ডক্টৰ হ'বা কি আমাৰ চুইমাৰ হ'ব বিচাৰ যথেষ্ট ভাল লাগিছে আনন্দিত হৈছোঁ চাবুৱাৰ গৌৰৱ লগতে সমগ্ৰ অসম আৰু ভাৰতবৰ্ষীৰ গৌৰৱ ইমান এজনী সৰু ছোৱালীয়ে এখন সাগৰ পাৰ হৈ বিশ্বৰ দৰবাৰত জিলিকি উঠিছে গতিকে যথেষ্ট আনন্দিত হৈছোঁ আৰু ভৱিষ্যতৰ দিনত তাই যিটো আশা কৰিছে তাই যাতে সফল হৈ উঠে এইটো আপোনাৰ 30 তাৰিখে ৰেকৰ্ডটো কৰিছিলে তাই আমি 29ৰ পৰা একচুৱেলি ষ্টাৰ্ট হৈছিলে 30 তাৰিখে আপোনাৰ 1 বজাত তাই পানীত নামিছে ইফালে আপোনাৰ পাইছেহি 13 ঘণ্টা 54 মিনিট লাগিছে তাই ইণ্ডিয়া পাওঁতে 56 মিনিট লাগিছিলে গৌৰৱ অনুভৱ মানে কি এতিয়াতো আৰু মোৰ ছোৱালী বুলি কোৱাটো ভুলেই হ'ব চবৰে ৰাইজৰ হৈছে তাই কষ্টখিনি আমি মাক দেউতাক হিচাপে বহুত কৰিছোঁ আৰু তাৰ লগতে আমাৰ এজন কোচ আছিল ছাৰ বাবুল গুৰুং ছাৰ সৰু যে তেওঁ প্ৰশিক্ষক তেওঁ ভগৱান আমাৰ তাই কেইবছৰ হৈছে বৰ্তমান 10 চলি আছে কিমান বছৰৰ পৰা শিকি আছিল তাই ছাৰৰ ওচৰত একচুৱেলি আমি এডভান্সত আপোনাৰ 4 বছৰ হৈছে আমাৰ দিয়া আৰু তাৰ আগত তাই 3 বছৰ পৰাই চুইমিং চলি কৰিছে প্ৰিপাৰেশ্যন মানে আমি চাৰং বিলত কৰাইছিলোঁ আপোনাৰ 10 ঘণ্টালৈকে কৰিছিলে ব্ৰহ্মপুত্ৰত কৰাইছোঁ মানে মেক্সিমাম আমি আগৰ পৰাই আমি 10 ঘণ্টা মেক্সিমাম কৰি আছিলোঁ তাই প্ৰেক্টিছটো এতিয়া ৰিচেণ্টলি তাই যিটো ৰেকৰ্ড কৰিছে তাততো সেই পানীখিনি যথেষ্ট তাৰ আগতে আমি তাইক বহুতবাৰ তাত চুইমিং কৰিছে আমি আগতেই গুচি গৈছিলোঁ তাতে সেইখন সাগৰত তাই প্ৰেক্টিছ কৰি আছিল অলপ দিনৰ কাৰণে তাই এডজাষ্ট হৈ গৈছিল একচুৱেলি